প্ৰতি বছৰে আচলতে চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু তেওঁলোকৰ যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ মানি লোৱা নাই বাবে আজি এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী যিসকল সন্থা আছে তেওঁলোকে এনেধৰণে প্ৰতিবাদত বহিছে বুলি ক'ব লাগিব। গুলিয়াই মাৰক শ্লোগানে তেওঁলোকে উত্তাল কৰি তুলিছে লাষ্ট গেট। আৰু আমি টাইম এতিয়া দৰ্শকসকলক ইতিমধ্যে দেখাই আছোঁ যে সকলো এনেধৰণে ওলাই আহিছে, অৱস্থান ধৰ্ণা কাৰ্যসূচী হাতত লৈছে। এফালে প্ৰতি বছৰে আচলতে বিধানসভা যেতিয়া অধিৱেশন আৰম্ভ হয় আৰু তেনেধৰণে লাষ্ট গেট আচলতে উত্তাল হৈ পৰা পৰিলক্ষিত হয়। আজিও আচলতে তেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি অকণমান যদি কথা পাতিবলৈ চেষ্টা কৰোঁ। আমি অকণমান কথা দাদা কি ক'ব? আমাক অসম গৃহৰক্ষী জোৱানসকলক যদি কৰ্মানন্দ চোৰেল হেমন্ত নালাগে, আমাক গুলিয়াই মাৰক, অন্যথা আমাৰ ন্যায্য দাবী আমাক প্ৰাপ্য কৰক। আমাৰ ভাৰতত যদি এখন ষ্টেটত যদি 19,000, 20,000, 21,000 দৰমহা পায়, আমি অসমত কিয় 9,000 টকাত চলিব লগা হয়? এটা পৰিয়াল আজিৰ তাৰিখত 9,000 টকাত নচলে, সেইটো আপোনালোকে ভালদৰে জানে। আমি যদি খাব তেতিয়াহ'লে পিন্ধিব নাপাওঁ। আমি এই ড্ৰেছৰ বুটাম বেজ সকলো আমি নিজৰ পইচাৰে কিনিব লাগে। আমি ইয়াৰ বুটাম পৰ্যন্ত কিনিব লাগে। কিয় তেখেতসকলে আমাক দিব নোৱাৰে? আমাৰ এজন কনিষ্ঠবলে যিখিনি সা সুবিধা পায় আমি একো নাপাওঁ। গতিকে তেখেতৰ 9,000 আমি কেনেকৈ চলিম? আপোনালোক আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে আমাৰ ন্যায্য দাবী আমাক দিয়ক। আৰু আমাক অনুৰোধ কৰিব লাগে স্বমূলীয়া প্ৰচেষ্টা বন্ধ কৰক, অনলাইন প্ৰচেষ্টা বন্ধ কৰক। অনলাইন প্ৰচেষ্টাৰ জৰিয়তে 2-3জন নিৰ্দিষ্ট আমোলা বিষয়ৰ পকেটত পইচা সোমোৱাৰ প্ৰচেছ আৰম্ভ কৰিছে। যাৰ কি ক'ব আপুনি? কি ক'ব? চাওক, কিনো কম, আপোনালোকে গমে পাই আছে। আজি অত বছৰ ধৰি আমি এই ধৰ্ণা কাৰ্যসূচীত আমি নিজৰ প্ৰাপ্যখিনিৰ কাৰণে আমি অত বছৰ আমি লাগি আছোঁ, কিন্তু আমাক আজি সেই প্ৰাপ্যৰ পৰাও বঞ্চিত কৰি ৰাখিছে। এজন হোমগাৰ্ডৰ পৰিয়াল এটা 9,000 টকাত চলিব পাৰে নেকি? তেখেতসকলৰ ল'ৰা ছোৱালী নাই নেকি? তেখেতসকলে যিখন মাৰ্কেটত হেৰি কৰে, বজাৰ কৰে, আমিও সেইখন বজাৰত কৰিব পাৰোঁ। আজি আমাৰ অৱস্থা এনেকুৱা হৈছে যে আমি ল'ৰা ছোৱালী অন্ধকাৰৰ ফালে ঠেলি দিব লগা হৈছে। আমি তেখেতসকলক যিখিনি বস্তু খুৱাব লগা হৈছে তাৰ পৰাও বঞ্চিত ল'ৰা ছোৱালীখিনি। স্কুলত শিক্ষা দিয়াটো বাদেই, তেখেতসকলকতো আমি শিক্ষা পত্ৰ আমি দিব পৰা নাইয়ে। তেখেতসকলক আমি কিতাপখিনি যোগান দিব পৰা নাই। চাওক, আমি 9,000 টকাত আমি আজি চলিব পাৰোঁ নেকি? বাকী ষ্টেট মাহত চৰকাৰী কৰিলে হেৰি কৰি ৰাখিলে 22,000 টকা, কিন্তু আমাৰ অসমত কিয় নিদিয়ে? হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কি অনুৰোধ জনাব? আমি এইটো অনুৰোধ জনাম তেখেতসকলে যে আমাৰ যদি এজন গৃহৰক্ষী জোৱান আমাৰ ৰাস্তাত ট্ৰাফিকত অফিচত তেখেতসকলে এই ৰাস্তাৰে অহা যোৱা কৰিবলৈ সক্ষম নহ'ব। কোনো CRP জোৱান, অসম পুলিচে তেখেতসকলক এই ৰাস্তা মুকলাই দিব নোৱাৰিব। আমাৰ গৃহৰক্ষী জোৱান হাজাৰ গৃহৰক্ষী জোৱান তেখেতসকলক কৰ্তব্যৰ খাতিৰত ব্যস্ত হৈ আছে। আজি আপোনালোকৰ যদি আমি অনুৰোধ জনাম তেখেতসকলে আমাক ন্যায্য দাবী প্ৰাপ্য কৰক। যেনেদৰে বেলেগ ষ্টেটত 21,000, 20,000 দৰমহা পাইছে, আমাকো তেখেতসকলে দিয়ক। আমাক জীয়াই থাকিবলৈ দিয়ক, আমাক ভালদৰে খাবলৈ দিয়ক, আমাক পিন্ধিবলৈ দিয়ক। এইটো আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। উচ্চ ন্যায়ালয়ে যিটো ৰায় দিছে সেই ৰায়টো মানি ল'ব লাগে। আমাৰ এটা অনুৰোধ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মা উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো অতি শীঘ্ৰে মানি পেলাই আমাৰ গৃহৰক্ষীখিনিক ৰক্ষা কৰক। উত্তাল কি ক'ব? যদি আমাক এখেতসকলে নালাগে, যদি সৎ সাহস আছে, এই আপোনালোকে যদি আহ্বান জনাওঁ আমাক গুলিয়াই মাৰক। কৰি যদি আমাক নালাগে বুলি উলিয়াই দিয়ক আৰু গুলিয়াই মাৰক। সাহস নাই, কাৰণ এখন গৃহৰক্ষী এজন ডিষ্ট্ৰিক্টত যদি গৃহৰক্ষী নহ'লে অসম পুলিচ কোনো কাৰণত চলিব নোৱাৰে। অসম গৃহৰক্ষী। গতিকে আমাক তেখেতসকলক লাগে বুলি যদি ভাবে আমাক প্ৰাপ্য দৰমহা দিয়ক। আমি তেখেতসকলৰ কাৰণে আমি শ্ৰমদান কৰিম। এইটো আমাৰ এনেধৰণে আচলতে দেখুৱাব নোৱাৰে নে দেখুৱাব, কেমেৰা পাৰ্চন নহয় নে দেখুৱাব। ইয়াৰ পৰিৱেশটো লাষ্ট গেট আচলতে উত্তাল হৈ পৰিছে বুলি ক'ব লাগিব। সকলোৱে আচলতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে, যিহেতু প্ৰতি বছৰে তেওঁলোকক প্ৰবঞ্চনা কৰি আহিছে বুলি ক'ব লাগিব। চৰকাৰ আহে, চৰকাৰ যায়, কিন্তু তাৰপিছতো আচলতে এওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদসমূহৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। ভেঙুচালি প্ৰদৰ্শন কৰি অহাৰ বাবে এনেধৰণে তেওঁলোকে প্ৰতিবাৰে যেতিয়াই বিধানসভা অধিৱেশন আৰম্ভ হয় প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয়। বিভিন্ন দল সংগঠনে প্ৰতিবাৰে আচলতে উত্তাল কৰে আৰু সমানে সমান্তৰালভাৱে ওলাই আহিছে। ইয়াৰ যিসকল মহিলা গৃহৰক্ষী লোক আছে তেওঁলোকো আচলতে ওলাই আহিছে। আমি তেওঁলোকৰ লগতো যদি অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ অনলাইন চিষ্টেমটো বন্ধ কৰিব লাগে। আৰু অনলাইন চিষ্টেম কিয় বন্ধ কৰিব লাগে? আমাক 6 মাহ বহাব, আমি 6 মাহ ক'ত খাব যাওঁ, ক'ত হাজিৰা কৰিব? অনলাইনটো বন্ধ কৰিব লাগে মাত্ৰ। আপোনালোকে প্ৰতিবাৰে প্ৰটেষ্ট কৰি আহিছে, চৰকাৰে ইমান আপোনালোকক দিয়ে, চৰকাৰ আহে, চৰকাৰ যায়, তাৰপিছতো আপোনালোকক আজিলৈকে আপোনালোকৰ দাবীসমূহ মানি লোৱা নাই, কি ক'ব?
আমাৰ দাবী প্ৰতিশ্ৰুতি আমাক প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে, কিন্তু সেই প্ৰতিশ্ৰুতি আমাক গ্ৰহণ কৰে। গ্ৰহণ কৰাৰ পিছতো আমাৰ একো কাৰ্যসূচী আমাৰ একো আজিলৈকে সিদ্ধান্ত কৰা নাই। পৰিৱৰ্তন বুলি ক'লে, কিন্তু গৃহৰক্ষীৰ কাৰণে একো পৰিৱৰ্তন হ'ব নোৱাৰিলে নেকি? আজি ইমান কম পইচাৰ এখন আমি গৃহৰক্ষী বাহিনী আমি ঘৰ এখন চলোৱা বহুত সমস্যা পৰিলে, কিন্তু সেই সমস্যা কিমান কষ্টৰে আমাৰ গৃহৰক্ষীয়ে সংসাৰ এখন চলাইছে সেইটো আপোনালোকে নকলেও জানি পাইছে। কিন্তু এতিয়া আমাৰ নিয়মীয়া চাকৰি কৰিব লাগে।